নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ হাঁহ আৰু কোমোৰাৰ এটা ৰেচিপি। ঘৰলৈ এটা হাঁহ আনিছিলে, তাকে ৰেচিপি বনালোঁ, ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। এয়া হৈছে হাঁহৰ মাংস। এয়া চাওক, এইখিনি হৈছে মাংসখিনি। এইটো এটা কোমোৰা, বুঢ়া কোমোৰা এটা লৈছোঁ। এয়া মই কোমোৰা আৰু আলু কাটি লৈছোঁ। সেয়া কোমোৰা কাটি লৈছোঁ। এয়া পিঁয়াজ দুটামান কাটি লৈছোঁ, আদা নহৰু পেষ্ট বনাই লৈছোঁ, আলু এটা কাটি লৈছোঁ, এয়া তেজপাত দুখিলামান লৈছোঁ। এয়া মাংসখিনি মই এয়া বাতিত লৈ লৈছোঁ। মাংসখিনি মই মেৰিনেট কৰি ল'ম। মই মাংসখিনি পিঁয়াজ দিছোঁ। এয়া পিঁয়াজখিনি কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। ইয়াতে মই আদা নহৰু পেষ্ট বনাই থৈছিলোঁ, সেয়াও দি দিছোঁ। ইয়াতে মই এতিয়া মছলাখিনিও এড কৰি দিম। ইয়াত মই জিৰা দিছোঁ এচামুচ, জিৰা দিছোঁ মই এচামুচ। ইয়াত ধনিয়া দিছোঁ, জিৰা দিছোঁ, অলপ হালধি দিছোঁ। মই ইয়াতে ৰেড চিলি অলপ দি দিছোঁ, আৰু অকণমান মই ইয়াতে মিঠাতেল এড কৰিম, কেঁচা মিঠাতেল। এয়া অকণমান কেঁচা মিঠাতেল এড কৰি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে সানি পেলাম। এইখিনি মই এতিয়া হাতেৰে ভালদৰে সানি পেলাম। ভালদৰে সানি পেলাইছোঁ মই। সানি পেলাই এইখিনি মই এতিয়া অলপ দেৰিৰ বাবে ঢাকি ৰাখিম। আধা ঘণ্টামানৰ বাবে মই এইখিনি ৰাখি দিম। এয়া মোৰ সানি হৈ গ'ল। এয়া মই ঢাকি ৰাখিম মই আধা ঘণ্টামানৰ বাবে। ঢাকি ৰাখিছোঁ আধা ঘণ্টামানৰ বাবে। এতিয়া মই এখন কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীখনত মই এয়া তেল দিছোঁ। যিহেতু হাঁহটোত তেল আছেই, সেইবাবে মই তেল কমকৈ দিছোঁ, বহুত বেছি তেল দিয়া নাই। হাঁহটোত যিহেতু বহুতখিনি তেল আছে। এতিয়া মই তেলটো গৰম হ'বলৈ দিছোঁ ভালদৰে। তেলটো মোৰ গৰম হৈছে আৰু তেলটো গৰম হৈ গৈছে। এতিয়া মই ইয়াতে দুটামান গোটা জিৰা দি দিম। এয়া দুটামান গোটা জিৰা দি দিছোঁ। ইয়াতে মই তেজপাত কেইখিলা দি দিছোঁ। অকণমান পিঁয়াজ কাটি ৰাখি থৈছিলোঁ, সেইকণো দি দিছোঁ। ইয়াতে মই হালধি অকণমানো এড কৰি দিছোঁ। হালধি হয়তো মাংসত কম হ'ব, সেইবাবে মই আকৌ অকণমান দি দিছোঁ তেলতে। হালধি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজিম। পিঁয়াজখিনি ৰঙা হৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। মাংসখিনি দি দিছোঁ। কোমোৰা আৰু হাঁহৰ মাংস খাবলৈ খুবেই ভাল। বহুত দিনৰ পৰা খাম খাম লাগি আছিলে, বহুত দিন খোৱা নাছিলোঁ। আজি ভাবিলোঁ বনাই খাওঁ, আৰু ভাবিলোঁ আপোনালোককো ৰেচিপিটো দিওঁ। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। এয়া মাংসখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই এখন তলিয়াই অলপ দেৰি ঢাকি ৰাখিম। অলপ দেৰি তলিয়া এখনৰ সহায়ত মই ঢাকি ৰাখিম। এয়া তলিয়াখন মই দি ঢাকি ৰাখিছোঁ। এতিয়া তলিয়াখন দাঙি চাওঁচোন। এয়া তলিয়াখন দাঙি চাইছোঁ। এয়া মাংসখিনি ধুনীয়া কালাৰ এটা হৈছে, দেখিছেনে? এতিয়া মই ইয়াত কোমোৰা আৰু আলুখিনি মই ইয়াতে দি দিম।
কোমোৰা আৰু আলুখিনি দি দিছোঁ ইয়াতে। এতিয়া ভালদৰে এইখিনি মই লৰাই দিম। এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে মই আলুকেইটাও দি দিছোঁ কাটি ৰখা। এয়া আলুকেইটা দিলোঁ। এতিয়া এইখিনি মই আকৌ ভালদৰে লৰাই ল'ম। ভালদৰে এয়া লৰাই লৈছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। এয়া মই লৰাই দিম ভালদৰে, মিক্স হ'ব তেতিয়াহে নিমখটো। এতিয়া মই আকৌ অকণমান দেৰি তলিয়া এখনৰ সহায়ত ঢাকি ৰাখিম। অলপ দেৰি মই গেছটো অকণমান কমাই দিছোঁ। অকণমান দেৰি মই ঢাকি ৰাখিম। এতিয়া তলিয়াখন দাঙি চাওঁচোন। এয়া চাওক, তেল ওলাইছে মাংসৰ পৰা কেনেকৈ। এতিয়া মই ইয়াত পানী ব্যৱহাৰ কৰিম। পানী মই গৰম কৰি থৈছোঁ। এতিয়া মই ইয়াত পানী দিম। এতিয়া এই পূজাৰ সময়ত হাঁহৰ মাংস খাবলৈ খুবেই ভাল। এতিয়া মই ইয়াতে পানী দিম। এতিয়া মই পানী দি পেলাই এইখিনি উতলিবলৈ দিম, সিজিবলৈ দিম। এতিয়া মই পুনৰ তলিয়াখনে ঢাকি পেলাই এইখিনি অলপ দেৰি মই সিজিবলৈ দিম। এয়া মই ঢাকি ৰাখিছোঁ। এতিয়া অলপ দেৰি সিজিবলৈ দিম। এতিয়া চাওঁচোন আহক, তলিয়াখন দাঙি কিমাননো সিজিছে। এয়া চাওক, পানী শুকাই গৈছে। মাংসখিনি প্ৰায় হৈছেগৈ আৰু কোমোৰাও যিহেতু সিজি পানী হৈ গৈছে। এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে মাংসখিনি। দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু? এয়া মোৰ মাংসখিনি হৈ গ'ল। মই বাতি এটাত এয়া কাঢ়ি ৰাখিছোঁ মাংসখিনি। চাওকচোন কি ধুনীয়া কালাৰ হৈছে। এনেকৈ কোমোৰা আৰু হাঁহৰ মাংস খাই বহুতেই ভাল লাগে। মোৰ এই হাঁহৰ মাংসৰ ৰেচিপিটো আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।